মা লক্ষ্মী সাবস্ক্রাইবার বঢ়াই দিব রে মই ইতিহত সাবস্ক্রাইবার বঢ়াই দিব এই জয় মা লক্ষ্মী কৃষ্ণ কৃষ্ণ। हेलो फ्रेंड्स वेलकम बैक टू माय चैनल अंतरी ब्लॉग्स मैं अन्य भिडिओ आपलोक स्वागतम जानाइছো। आज काति बिहु सकलोके हिया भरा ओलग जासिलो और आज आमी चाकी जलाबले आहिছো। आपलोके चाइ थक भिडिओ हेकले आमी चाकी जला एटाबलत एनेका कोनो परम्परा नाइ किन्तु आमी जेतिया अखमिया হয় आमी अखमर नीति नियम मानि चलिब लागिब। एटु कारणे आमी আজি बाहिरत থাকিও আজি आमी अखमर परम्परा मानि चलिছো। माने चाकी जेहेतु आम काति बिहुत धाननित चाकी जलोৱা হয় সেইকাৰণে আমি আজি ধাননি পথাৰত চাকি জ্বলাবলৈ আহিলো। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ। হেল্ল ফ্ৰেন্ডছ, এয়া আমি চাকি লৈ আহিছো আজি কাতি বিহু জ্বলাবলৈ। এয়া চাকি এইডাল খলিদাডাল এইডাল খলিদা হয়। बहुत मेहनत कर बनाइছো कष्ट करी এইটো এনেকে খলিদাডাল দি দিওঁ। সকলোকে মোৰ ফালৰ পৰা কাতি বিহু ইয়াৰ পৰা ওলগ যাচিলো। এয়া তেল লৈ আহিছো। এইডাল হৈছে আমাৰ খুঁটিডাল। এইডাল এতিয়া আমি ইয়াত তেল ঢালি দিওঁ। পিছত জ্বলাম। আমি প্ৰথমতে খুঁটিটো পুতি লওঁগৈ। ধান ইয়াতে খুঁটিটো পুতি দিলো আৰু বৰাবৰ হৈ গ'ল। খুঁটি পোতা হৈ গ'ল। আমি এতিয়া চাকিটো লৈ আহিম। অলপমান তেল লগাই দিছো। এতিয়া আমি চাকি জ্বলাম। ফাইনেলি আমাৰ চাকি হৈ গ'ল। আমি এতিয়া জ্বলাই দিম। পুতি লওঁ। আমাৰ চাকি জ্বলা হৈ গ'ল। এতিয়া আমি সেৱা এটা কৰি লওঁ। লৈ লৈছো। লক্ষ্মী সাবস্ক্রাইবার বঢ়াই দিব রে মই ইতিহত সাবস্ক্রাইবার বঢ়াই দিব এই জয় মা লক্ষ্মী কৃষ্ণ কৃষ্ণ। क्या बोला तूने? जय मां लक्ष्मी সাবস্ক্রাইবার বঢ়াই দিব রে মই ইতিহত সাবস্ক্রাইবার বঢ়াই দিব এই জয় মা লক্ষ্মী কৃষ্ণ কৃষ্ণ। এয়া পুরা ধান আছে। এইফালে পুরা ধান 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 এয়া ধান পুরা আমি আজি চাকি জ্বলালো। এয়া কি ধুনীয়া লাগিছে বা
কাতি বিহু বুলি চাকি এগছ জ্বলাই দিলোঁ। হায়দৰাবাদত চাকি জ্বলাই দিছোঁ। কি ধুনীয়া হয় যদি চাওক। মোৰ লগত নৰেন আহিছে। আমি দুইজনে পূজা কৰিব আহিছোঁ। নয়নে সেৱা কৰিব এতিয়া। এয়া আমাৰ পূজা কৰি হৈ গৈছে এতিয়া বৰ্তমান। পূজা হৈ গৈছে আমাৰ এতিয়া। আমি এতিয়া যাওঁ আৰু কাতি বিহু। বলো মে যো বলতা হুঁ বলো। সকলো অসমবাসী ৰাইজলৈ কাতি বিহু ওলগ যাচিলোঁ। হেপী কাতি বিহু। আমাৰ পূজা কৰি হৈ গ'ল। আমি এতিয়া ৰুমলৈ যাব ওলালো। আমাৰ এই চাকি জ্বলি আছে। আমাৰ এই ধাননিত। আমি এতিয়া যাওঁ, এতিয়া ৰুমলৈ যাওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু যাতে মই যিকোনো ভিডিঅ' এটা ঢালিলে যাতে ন'টিফিকেশ্যনটো আপোনালোকে পায়। তো ভিডিঅ'টো আজিলৈ ইমানতে।